নমস্কাৰ, মই ৰিচা। পোনপ্ৰথমে মই আপোনালোকক এটা কথা কওঁ, মই কোনো ছ'চিয়েল ইনফ্লুৱেঞ্চাৰ নহয়, কোনো ভিডিঅ' ক্ৰিয়েটৰ নহয়। চ' আপোনালোকে মোক এইটো নক'ব যে মই কণ্টেণ্টৰ কাৰণে ভিডিঅ' বনাই আছোঁ। কাৰণ যোৱা দিনকেইটাত আপোনালোকে সকলোৱে জানে জুবিন দাৰ হকে যিসকল মানুহে অসমবাসীয়ে ন্যায়ৰ হকে জুবিন দাৰ মাত মাতি আছে, বহুতে কমেণ্ট কৰি আছে, মানে ছ'চিয়েল ইনফ্লুৱেঞ্চাৰবোৰো জড়িত আছে ইয়াত। চ' সিহঁতক কমেণ্ট কৰি আছে বহুতে, মই লক্ষ্য কৰিছোঁ যে কণ্টেণ্টৰ কাৰণে কৰি আছে বা এনেকুৱা হয়। সকলো ভিডিঅ' ইনফ্লুৱেঞ্চাৰ আৰু ইউটিউবাৰসকলে সকলোৱে কণ্টেণ্টৰ কাৰণে ভিডিঅ' বনায়। আৰু মই জুবিন দাৰ হকে যিসকলে ভিডিঅ' বনাই আছে, মই নাভাবোঁ যে সিহঁতে কণ্টেণ্টৰ কাৰণে ভিডিঅ' বনাই আছে। কাৰণ জুবিন দাৰ ন্যায় হোৱাটো আমি সকলোৱে বিচাৰোঁ, ময়ো বিচাৰোঁ, আপোনালোকেও বিচাৰে, গোটেই অসমবাসীয়ে বিচাৰে। চ' আপোনালোকে এনেকুৱা কমেণ্ট নকৰিব। আৰু মই ক'ব ওলাইছোঁ, মোৰ কেইটামান মনৰ যুক্তি আপোনালোকৰ ওচৰত প্ৰকাশ কৰিব ওলাইছোঁ। আপোনালোকে সকলোৱে দেখা পাইছে নিশ্চয়, যি যোৱা দিনকেইটাত জুবিন দাৰ হকে মাত মাতি আছে লোকসকলে, গোটেই অসমবাসীয়ে, সেইসকল লোকৰ ওপৰত যি ধৰণৰ অত্যাচাৰ চলি আহিছে। যোৱা পৰহিয়ে কথাই কওঁ মই, যোৱা পৰহি যি গুৱাহাটীত ধীৰেণপাৰা সিদ্ধাৰ্থ শৰ্মাৰ বাসগৃহ, তাৰ বাহিৰত ভিক্টৰ দাস আৰু অজয় ফুকন সিহঁতে আহিছিলে আৰু তাৰ লগত বহুতো মানুহ আছিল। আৰু সিহঁতক যিদৰে প্ৰশাসনে অত্যাচাৰ চলাইছে, সেয়া আচলতে কোনো ধৰণে ভাল কাম কৰা নাই। আৰু ভিক্টৰ দাস আৰু অজয় ফুকনক যে প্ৰশাসনে এনেকৈ লৈ গৈছে, সিহঁতেতো ক্ৰিমিনেল নহয়, সিহঁতেতো কোনো ক্ৰাইম কৰা নাই। সিহঁতে জুবিন দাৰ ন্যায়ৰ হকে মাত মাতিব ওলাই আহিছে। আৰু সৰু সৰু ল'ৰা ছোৱালীবোৰক কিদৰে মাৰিছে, ল'ৰা এজনৰ মূৰ ফালি দিছে, এনেকুৱা প্ৰশাসনে অত্যাচাৰ চলাইছে। কিয়? সিহঁতে কিবা ক্ৰাইম কৰিছে নেকি? সিহঁতেতো কোনো ক্ৰাইম কৰা নাই। সিহঁতে জুবিন দাৰ ন্যায় বিচাৰিছে, ন্যায় হোৱাটো বিচাৰিছে। চ' এনেধৰণৰ কামবোৰ যি দেখি আহিছোঁ, বহুত দুখিত। আৰু মোৰ লগতে আপোনালোকে হয়তো দেখিছে গোটেইখিনি, আৰু আপোনালোকেও হয়তো বহুত দুখ পাইছে চাই। চ' আমি সকলোৱে যদি জুবিন দাৰ হকে মাত মাতিব নোৱাৰোঁ এইটো সময়ত, ইয়াতকৈ দুখ লগা কথা আৰু হ'বই নোৱাৰে। চ' মই ভাবোঁ আপোনালোকে সকলোৱে ওলাই আহক, মাত দিয়ক। আপোনালোকে ওলাই আহিব নোৱাৰে যদি এটা মেছেজ দিয়ক। আজিকালি যিহেতু ছ'চিয়েল মিডিয়াৰ যুগ, আপোনালোকে এটা যদি মেছেজ দিয়ে জুবিন দাৰ ন্যায়ৰ হকে, হয়তো নিশ্চয় ন্যায় পাব। আৰু ইয়াৰ উপৰিও মই এটা কথা ক'ব ওলাইছোঁ, জুবিন দাৰ মৰণোত্তৰ পৰীক্ষা প্ৰায় হৈ যোৱা এসপ্তাহে হ'ব। এতিয়ালৈ যে মৰণোত্তৰ পৰীক্ষাৰ ৰিজাল্ট ওলোৱা নাই, কিয়? আমাৰ গুৱাহাটীৰ GMCHখন ইমানেই পিছপৰা হ'ল নেকি? জুবিন দা হয় আমাৰ সকলোৰে হিয়াৰ আমঠু, গোটেই অসমবাসীৰ হীৰা হয় একোটা। জুবিন দাৰ হয় বহুত মানে জল্দাজল্দিত কামবোৰ হ'ব লাগিছিল, যি আমি দেখি পোৱা নাই এতিয়ালৈ। বহুত দুখিত, বহুত দুখ অনুভৱ কৰি আছোঁ। আৰু গৰিমা বৌয়ে এই ক্ষেত্ৰত কিয় এতিয়ালৈ নিমাত হৈ আছে, এই কথা মই বুজিব পৰা নাই, আৰু হয়তো কোনেও বুজিব পৰা নাই। গম পাইছোঁ আমাৰ জুবিন দাক হেৰুওৱা যিটো দুখ, সেই দুখ গৰিমা বৌৰ দুগুণ বেছি, দুগুণ মানে বহুত বেছি, সেইটো কথা বুজি পাইছোঁ। কিন্তু অসমবাসীয়ে যিমান মাত মাতি আছে জুবিন দাৰ হয়, গৰিমা বৌয়ে হয়তো তাতোকৈ বেছি মাত মাতিব লাগিছিল মোৰ মতে। আৰু গৰিমা বৌয়ে যিহেতু এতিয়ালৈ একো মাত মতা নাই, একো মানে জুবিন দাৰ ন্যায়টো বিচৰা নাই, ন্যায় হোৱাটো, সেইকাৰণে বহুতো মানুহে এতিয়া পিছুৱাই যোৱা মানে দেখিবলৈ পাইছোঁ। যোৱাকালিৰে কথা কওঁ, অজয় ফুকনক যিদৰে লৈ গৈছিলে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি, যোৱাকালি মানে অজয় ফুকনৰ পত্নীয়ে লাইভ আহিছিল ফেচবুক পেজত। আপোনালোকে চাইছে যদি ভিডিঅ'টো গম পাব। যোৱাকালি জামিন দিয়া হৈছিল অজয় ফুকনক, আৰু যেতিয়া ওলাই আহিছে তেওঁলোকে থানাৰ পৰা, জুবিন দাৰ গান মায়াবিনী গীতটি গাই ওলাই আহিছিল। আৰু ঠিক সেই সময়তে আকৌ প্ৰশাসনে অজয় ফুকনক ঠেলি হেঁচি গাড়ীৰ ভিতৰত ভৰাই আকৌ লৈ যোৱা মানে অভিযোগ কৰিছে অজয় ফুকনৰ পত্নীয়ে। কিয় সেইটো কাম কৰিলে? জুবিন দাৰ গীতটি গাই থানাখনৰ পৰা ওলাই অহাই কি বেয়া হ'ল নেকি? মানে এইবোৰ কৰি কেনে কি কৰিব বিচাৰিছে অসম চৰকাৰ তথা প্ৰশাসনে, মই ধৰিব পৰা নাই, আৰু কোনেও বুজিব পৰা নাই। এইবোৰ কৰি
থানাত ভৰুৱাই, যিবোৰে মাত মাতিবলৈ ওলাই আহিছে সিহঁতক থানাত ভৰুৱাই, মানে জুবিনদাৰ হকে যিবোৰে ন্যায়ৰ হকে মাত মাতিবলৈ ওলাই আহিছে সিহঁতক থানাত ভৰাই কি কৰিব বিচাৰিছে। কালিতো অজয় ফুকনৰ পত্নীয়ে কৈছে যে আমি আৰু মাত নামাতো, অজয় ফুকনক লাগে বান্ধি ৰাখিব ঘৰত, অজয় ফুকনক ওলাই আহিব নিদিয়ে, মানে প্ৰশাসনৰ ওচৰত আৰু অসম চৰকাৰৰ ওচৰত সিহঁতে অনুৰোধ জনাইছে যে এৰি দিয়ক তেওঁক, যিহেতু গৰিমা বৌয়ে মাত মতা নাই, চ' সিহঁতেও মাত নামাতে আৰু এৰি দিবলৈ কৈছে। সেইটো কথা ক'বলৈ কিয় মানে কেনেকৈ মনলৈ আহিল, কাৰণ যিদৰে অত্যাচাৰ চলাই আহিছে অসমবাসীৰ ওপৰত, যিসকলে আন্দোলন কৰিব ওলাই আহিছে সেইসকলৰ ওপৰত যিদৰে অত্যাচাৰ চলোৱা হৈছে সেইটোৰ কাৰণেই কৈছে এগৰাকী পত্নী হিচাপে। আৰু সেইটো হ'ব নালাগিছিল আচলতে, কাৰণ এনেদৰে যদি সকলো যোনে ওলাই আহে বাহিৰত মাত মাতিবলৈ সিহঁতক যদি সোমায়ে ৰাখে প্ৰশাসনে, কোনে এনেকৈ ওলাই আহিব। আৰু হয়তো সেইটোৱে বিচাৰি থকা হৈছে, আপোনালোকে হয়তো বুজিব পৰা নাই কথাটো, সেইটোৱে বিচাৰি থকা হৈছে আৰু সেইকাৰণে মানুহৰ মনলৈ এনেধৰণৰ মানে প্ৰশ্ন উদয় হৈছে যে আমি আৰু মাত নামাতো নেকি, আমি জুবিনদাৰ ন্যায় হোৱাটো মানে যদি গৰিমা বৌয়ে বিচৰা নাই আমিও নিবিচাৰোঁ নেকি। সেইটো আচলতে মানুহৰ মনত ধাৰণা দিয়াৰ চেষ্টা চলাই থকা হৈছে। আৰু যিদৰে সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্ত মুকলি আকাশৰ তলত বুলিয়ে কওঁ মই, মুকলি আকাশৰ তলত ঘূৰি আছে, অসমত নাই সিহঁতে মন্তব্য প্ৰকাশ কৰিছে যে সিহঁতে অসমত নাই। আৰু কিছুদিন আগতে শ্যামকানু মহন্ত লাইভ আহি তেওঁৰ মন্তব্য প্ৰকাশ কৰিছে। আৰু সিদ্ধাৰ্থ শৰ্মাই যোৱাকালি এখন চিঠি লিখিছে, আৰু শুনামতে সিদ্ধাৰ্থ শৰ্মাই ভালকৈ অসমীয়া ক'বলৈ নোৱাৰে, তেওঁ ইমান শুদ্ধ অসমীয়াৰে কেনেকৈ চিঠিখন লিখিলে। কোনোবা অসমীয়া জড়িত আছে তেওঁৰ লগত যি মানে সহায় কৰি আছে। আৰু আমাৰ মানে যিটো এতিয়া ডিজিটেল যুগ, সকলো সম্ভৱ এই ডিজিটেল যুগত, এই ডিজিটেল যুগৰ মাধ্যমেদি চৰকাৰে কিহৰ কাৰণে সিহঁতক এতিয়ালৈ বিচাৰি ওলাব পৰা নাই, সিহঁতৰ লোকেশ্যন এতিয়ালৈ ট্ৰেক কৰিব কিয় পৰা নাই, এইটোৱে প্ৰশ্ন মোৰ মনত উদয় হয়। কাৰণ কিয় আজিৰ যুগত সকলো সম্ভৱ হৈ আছে আৰু সিহঁতেতো কাৰোবাৰ নহয় কাৰোবাৰ জৰিয়তে এইবোৰ পঠাই আছে, এইবোৰ কৰি দি আছে কামবোৰ, সিহঁতক কিয় ধৰিব পৰা নাই। যাক আজি অসমৰ মাটিত আনি ৰাইজৰ আগত গতাই দিব লাগিছিল প্ৰশাসনে, সেইটো কাম নকৰি নিৰ্দোষী ৰাইজক, নিৰ্দোষী জুবিনদাৰ অনুৰাগীসকলক বহুত অত্যাচাৰ চলাই আছে, যাৰ ওপৰত এই কঠোৰ শাস্তি দিব লাগিছিল, কঠোৰ শাস্তিৰ ব্যৱস্থা ল'ব লাগিছিল, সেইটো কাম নকৰি জুবিনদাৰ অনুৰাগীৰ ওপৰত অত্যাচাৰ চলাই আহিছে। সেইটো আচলতে কোনো ধৰণে মানে ন্যায়ৰ কাম কৰা নাই প্ৰশাসন তথা অসম চৰকাৰে। আৰু এতিয়ালৈ গৰিমা বৌ নিমাত হৈ আছে, কিহৰ কাৰণে সেইটো গম নাপাওঁ, কিন্তু মই সকলো অসমবাসীৰ হৈ গৰিমা বৌক এইটো ক'ব বিচাৰিছোঁ যে আপুনি মাতক, আপুনি উলিয়াই আহিলে আৰু আমাৰ শক্তি জাগিব, সকলো অসমবাসীয়ে শক্তি পাব মাত মাতিবলৈ। আৰু যিবোৰ কাম এতিয়া কৰি আছে জুবিনদাৰ অনুৰাগীৰ ওপৰত, যিবোৰ অত্যাচাৰ চলাই আছে, মাৰ পিট কৰি আছে, যোনে ওলাই আহে তাকে লৈ যায়, এইবোৰ যে কৰি আছে সেইবোৰ আপুনি কৰিবলৈ বন্ধ কৰক, কাৰণ জুবিনদাই দুখ পাব মনত। সকলো জুবিনদাৰ কাৰণেই ওলাই আহিছে, জুবিনদাৰ ন্যায় পালে সকলো শান্ত হৈ যাব। চ' এইটোৱে মই ক'ব বিচাৰিছোঁ অসম চৰকাৰ তথা গৰিমা বৌক যে আপোনালোকে সহায় কৰক আৰু জুবিনদাক ন্যায় দিয়ক, এইটোৱে বিচাৰিছোঁ। ইয়াৰ মাজতে মোৰ যদি কিবা ভুল হৈছে কথা কেইষাৰ কোৱাত মোক ক্ষমা কৰি দিব আৰু আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিব যিমান পাৰে। মই যিকেইটা কথা কৈছোঁ মোৰ মনৰ যুক্তিখিনি প্ৰকাশ কৰিছোঁ আৰু আপোনালোকেও এইদৰে যদিও ওলাই আহিব পৰা নাই একোটা ভিডিঅ' এৰক ছ'চিয়েল মিডিয়াত, কাৰণ ছ'চিয়েল মিডিয়াৰ যোগেদি আজিকালি সকলো সম্ভৱ হৈ আছে। চ' এইটোৱে ক'ব বিচাৰিছোঁ, জুবিনদাৰ ন্যায় বিচাৰিছোঁ। খুব সোনকালে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক অসমলৈ আনিব লাগে আৰু মৰণোত্তৰ পৰীক্ষাৰ ৰিজাল্টটো খুব সোনকালে দিব লাগে আৰু আশা কৰোঁ জুবিনদাই ন্যায় পাব। আৰু এই কৈয়ে মোৰ বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ।